তো নমস্কাৰ হে গাইজ পুনৰ আজি বহুদিনৰ মানে কি বিৰতিৰ মূৰত এটা পুনৰ মোৰ নতুন ধামাকা লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি গৈ আছোঁ। আপোনালোকে সকলোৱে জানে যে গুৱাহাটীৰ মা কামাখ্যা ধামত অম্বুবাচী মেলা চলি আছে। তো তালৈ গৈ আছোঁ আৰু ভাবিলোঁ যে আজি বহুদিনৰ পিছত আচলতে ভিডিঅ' বনোৱা হ'ল। ইমান কেইদিন ভিডিঅ' বনোৱা হোৱা নাছিল, প্ৰায় 4-5 মাহ ভিডিঅ' দিয়া হোৱা নাছিল। কিয় হোৱা নাছিল আপোনালোকক মই এটা ভিডিঅ' বনাই ক'ম যে মই কিয় ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু আজি বাৰু নকওঁ, আজি এই ব্লগটি চাওক সকলোৱে। তেতিয়া গৈছোঁ মা কামাখ্যা ধামলৈ অম্বুবাচী মেলা চাব। তো আপোনালোককো দেখাম। তো এই ভিডিঅ'টি সকলোৱে শেষলৈকে চাব বুলি আশা থাকিল। আৰু এই ভিডিঅ'টি এটি ধামাকা হ'বলৈ গৈ আছে, তো শেষলৈকে চাব সকলোৱে। আৰু মই এইকেইদিন কিয় ভিডিঅ' বনাব পৰা নাছিলোঁ, ক'লোৱে আপোনালোকক যে এটা ভিডিঅ' বনাই মই দি দিম। তো সেয়ে আৰু ব'লক আজিৰ এই ব্লগটি আমি আৰম্ভ কৰোঁ। ট্ৰেইনত মানুহ কিন্তু তামাম হৈছিল গাইছ, একদম বহিবই জেগা নাই। বৰ্তমানে মই ওপৰলৈকে যাই আছোঁ মানে, আৰু মানে সেই হ'ল ট্ৰেইনত আচলতে ভিডিঅ' কৰা নহ'ল, বা ট্ৰেইনৰ পৰা নামাৰ পিছত গেটত আচলতে ভিডিঅ' কৰা নহ'ল, কাৰণ যিটো মানুহৰ ভিৰ, এই ভিৰত আচলতে ভিডিঅ' কৰিব নোৱাৰি। আৰু এতিয়াও বহুত ভিৰ হৈছে। চাওক আগফালে একবাৰ, চাওক কিমান ভিৰ মানুহৰ, পিছফালে চাওক মানে কি বহুত মানুহ আহি আছে। তাৰ কাৰণে এতিয়া ওপৰত যাই আছোঁ মানে মন্দিৰত। তো ওপৰত যাম, আপোনালোকক গোটেইখিনি দেখুৱাম। তো এতিয়া খোজকাঢ়ি ওপৰলৈকে যাই আছোঁ, আৰু তাত গৈ আপোনালোকৰ চবখিনি মই দেখাবৰ চেষ্টা কৰিম। তো আজি এই ভিডিঅ'টি শেষলৈকে চবেই চাই থাকিব বুলি মোৰ আশা থাকিল। ধন্যবাদ। ওপৰলৈকে যাই আছিলোঁ, তো আৰু এজন মানুহে মানে ক'লে আধা ঘণ্টা লাগিব বোলে আৰু গেলি। তো সেয়ে কৈছোঁ। আৰু আচলতে মানে কি গৰম আজি হৈ খোজকাঢ়িছোঁ ওপৰলৈকে, কিন্তু আচলতে কষ্ট অনুভৱ নাই। কিয়, কাৰণ ৰাস্তাৰ কাষে কাষে আপোনালোকক দেখিলেই মই মাত্ৰ মানে বিভিন্ন সংস্থাই এনেকৈ মানে কিছুমানে চাহ পানী যোগান ধৰিছে, কিছুমানে চাহ বিস্কুট, কিছুমানে চৰবত, কিছুমানে পানীৰ এনেকৈ যোগান ধৰিছে, যাৰ কাৰণে যাত্ৰীসকলে মানে কষ্ট অনুভৱ একোটা কৰা নাই। তো চবেই শান্তিত মানে যাব পাৰিছে। আৰু সেই এতিয়া আৰু বৰ্তমান আধা ঘণ্টামান আছে, ওপৰলৈকে যাই আছোঁ। তো চাই থাকক। গুৱাহাটীৰ ভিউ চাই লওক নীলাচল পাহাৰৰ ওপৰৰ পৰা। তো এই আহিছে আমাৰ গুৱাহাটী। তো এইখন গুৱাহাটী। তো নীলাচল পাহাৰৰ পৰা এনেকুৱা দেখি গুৱাহাটীখন কি ধুনীয়া লাগিছে, একদম চাই লওক। মা আছে, মা কেনে লাগছে আজি? বঢ়িয়া বঢ়িয়া। হা বঢ়িয়া কেনে ভাগৰ লাগছে নেকি? লাগা নাই। হা লাগা নাই? বৰমা আছে, বৰমা কেনে? হা বাপৰে বিৰাট ভাল লাগছে, কিন্তু বৰ গৰম দিছে আজি। তুষাৰ যাবা কথাই নাছিল। মা কামাখ্যাত লগ পোৱাৰ কাৰণে কিমান কষ্ট কৰিছোঁ তাকেতো দৰ্শন হোৱাৰ কাৰণে। মা কামাখ্যাই যদি ভালক ভালে নিয়ে দৰ্শন হ'বা। একদম একদম। তো সেয়ে এতিয়া বৰ্তমান ওপৰলৈকে যাই আছোঁ। তো চাই থাকক ভিডিঅ'টো, আৰু আপোনালোকক গোটেইখিনি মন্দিৰৰ পৰিৱেশ মই দেখাবলৈ চেষ্টা কৰিম। ওপৰলৈকে যাই আছোঁ, বৰ্তমান ওপৰত যাই আছোঁ মানে। তো গম পালোঁ আৰু 10 মিনিটমানৰ ৰাস্তা আছে ওপৰলৈকে। তো যাই আছোঁ। তো আজি তামাম ৰ'দ দিছে, মানে জিৰে জিৰে যাই আছোঁ বাটত। অলপ জিৰং আৰু যাওঁ সেনেহেন হৈ আছে। তো সেয়ে আৰু তো মা কামাখ্যাৰ নাম লৈ যাই আছোঁ। তো চাই থাকক আৰু ভিডিঅ'টো, আৰু 10 মিনিটমান আছে। আৰু এয়া চাওক মানুহ, চব হয় মানুহে খালি জহা চাং সহায় মানুহ, চব মানুহে মানুহ। আৰু এইফালে পানীৰ বটল দি আছে। তো পানীৰ বটল লৈ লওঁ ইয়াৰ পৰা। তো গাইছ, মানে পানীৰ বটল দি আছিল ইয়াতে। তো ফ্ৰীতে লৈ ল'লোঁ পানীৰ বটল। তো এতিয়া পানী খাই বিন্দাছ ওপৰলৈকে যাম। আৰু মা কামাখ্যা বৰ্তমান দুৱাৰ বন্ধ আছে। তো এনে মন্দিৰৰ চাইডৰ মানে মন্দিৰৰ ভিতৰৰ পৰা এনে ঘূৰিব পাৰিম, কিন্তু মেইন মন্দিৰৰ মানে ভিতৰত যাব নোৱাৰোঁ। তো দুৱাৰ বন্ধ আছে, তাৰ কাৰণে এনে মন্দিৰৰ চাৰিওকাষ আপোনালোকক দেখুৱাম। মন্দিৰৰ চাৰিওফালে আচলতে ঘূৰিব পাৰিম। তো সেইকাৰণে এতিয়া ওপৰলৈকে যাই আছোঁ বৰ্তমান। আৰু এয়া চাওক মানুহ চবফালে। সেয়া আৰু মানুহে যিমান চাওঁ সিমানে মানুহ। আগৰ ফালে চালেও মানুহ, পাছৰ ফালে চালেও মানুহ। তো এই মানুহে তো কিছুমানে মানে ওপৰৰ পৰা নামি আহি আছে, কিছুমানে
ওপৰৰ পৰা যাই আছে তো দুয়োফালে মানুহে মানুহ তো মানুহৰ মাজে মাজে ময়ো যাই আছোঁ তো এতিয়া যাই আপোনালোকক গোটেইখিনি দেখুৱাম তো সেয়ে অম্বুবাচী মহাযুগলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু এয়া আমি বৰ্তমান গৈ আছোঁ অম্বুবাচী মেলাৰ এইখন গেটত আমি সোমালোঁ তো এতিয়া অকণমান আছে আৰু 10 মিনিটমানৰ ৰাস্তা তাৰে পিছত পাই যাম কামাখ্যা ধাম তো আপোনাক এইখন মাৰি ল'লোঁ মাথাত ধুনীয়াকৈ জয় মাতা দি এতিয়া বৰ্তমান কামাখ্যা মন্দিৰলৈকে গৈ আছোঁ আৰু এয়া চাওক পূৰা একদম মানুহ ভিৰ লাগি গৈছে পূৰা তো এয়া সোমালোঁ আৰু কামাখ্যা মন্দিৰৰ ভিতৰত তো এয়া চাই লওক আগফালে পিছফালে মানুহ তো জয় মাতা দি তো কামাখ্যা মাক চিন্তি এতিয়া গৈ আছোঁ কামাখ্যা মন্দিৰৰ ভিতৰত তো বৰ্তমান মন্দিৰৰ ভিতৰত আছোঁ তো বহুত মানে মানুহৰ ভিৰ তো মানে একদম পূৰা এই ৰাস্তাৰ পৰা লাইন লাগি গৈছে মানুহৰ ভিৰ তো এতিয়া ভিতৰত সোমাব পাৰোঁ না আৰু সন্দেহ আছে কাৰণ চাই লওক আগফালে লাইন চাওকচোন একবাৰ চবফালে মানুহ তামাম মানুহৰ ভিৰ এই মানুহৰ ভিৰৰ মাজত মানে এই লাইন ধৰছোঁ আগফালৰ পৰা এই লাইনত সোমাইছোঁ আৰু এতিয়া এই একদম মানুহৰ ভিৰ ইফালে মানে এতিয়া তামাম ভিৰ আৰু মানে এতিয়া ভ্লগিং কৰিব নোৱাৰা এনেকৈ ক'ব নোৱাৰি কথা কাৰণ এতিয়া শুনাত নাপায় বেকগ্ৰাউণ্ড চাউণ্ডটো বহুত আহি আছে তো সেই আৰু ভিডিঅ'টো চাই থাকক মই পাৰা মিনি দেখে যাই থাকিম চবতে বৰ্তমান কামাখ্যা মন্দিৰৰ ভিতৰত আছোঁ আৰু মানে কি মই গোটেইখিনি পৰিৱেশ দেখাব পৰা নাই কাৰণ এতিয়া মানে কিছু জেগাত কেমেৰা এলাও নাই তো মই ভিডিঅ' কৰি ইয়াত আহিলোঁ তো যিটো ইয়াতে পুখুৰী আছে সেই পুখুৰীটোৰ পানী আচলতে মূৰত দিব লাগে এতিয়া এই পুখুৰীটোৰ পানী আচলতে মূৰত দি লওঁ তো গাইজ বৰ্তমান উপস্থিত আছোঁ কামাখ্যা জংচন ষ্টেচনত আৰু কামাখ্যা মন্দিৰৰ পৰা আহিলোঁ আহি বৰ্তমান কামাখ্যা জংচনত আছোঁ তো কেনে লাগিল ভাল লাগছি তো এতিয়া বৰ্তমান কামাখ্যা জংচনত আছোঁ আৰু আজি মানে কি হ'ল যেতিয়া কামাখ্যা মন্দিৰৰ পৰা মই অলপ মানে কি যেতিয়া আপোনালোকক কিমান ভিতৰত মানে ক্লিপ একো দেখুৱাব নোৱাৰোঁ কাৰণ তাতে মানে বেছি ভিডিঅ' কৰিব নেদে আৰু মানে প্ৰায়বিলাক জেগাতে মানে কি কেমেৰা এলাও নাই যাৰ কাৰণে মানে কি একবাৰ মই ভিডিঅ' কৰি থাকোঁতে মোক গাৰ্ডজনেও কৈছে যে মানে কি ভিডিঅ' কৰিব নালাগে চ' যিমানখিনি মই চোৱাৰ চেষ্টা কৰিছোঁ তাতে দেখুৱাবা তো আপোনালোকে চাব আৰু যিখিনি আৰু নোলোৱা সেইখিনি আৰু উপায় নাই কাৰণ মানে তাতে ভিডিঅ' কৰিব নোৱাৰি চ' এতিয়া বৰ্তমান ঘৰকলৈকে যাবৰ কাৰণে কামাখ্যা জংচনত আহিছোঁ আৰু এতিয়া ট্ৰেইন আহি আছে তো ট্ৰেইনত ঘৰত যাম আৰু ঘৰত যাই এই ভিডিঅ'টো মই এণ্ডিং ঘৰত কৰিম তো সকলোকে ঘৰত লগ পাই আছোঁ তো এতিয়া তো গাইজ আহি পালোঁ বৰ্তমান ঘৰত আহিলোঁ আজি কামাখ্যা মন্দিৰ দৰ্শন কৰি আপোনালোকৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ ভিডিঅ'টো বেছি দীঘল নহ'ব বাৰু মানে ছুটি হ'ব কিন্তু মানে কি আজি তাত বেছি ভিডিঅ' কৰা নহ'ল কাৰণ আপোনালোকক মই ইতিমধ্যে জনাইছোঁৱে যে মানে তাত কি CCTV কেমেৰা আছে আৰু মানে কি গাৰ্ডবিলাক আছে তো মানে কি তেনেকৈ ভিডিঅ' মানে আচলতে কৰিব নিদিয়ে মই একবাৰ ভিডিঅ' কৰি থাকোঁতে মোক এজন গাৰ্ডে মানে কৈছে যে ভিডিঅ' মানে নকৰিবা কাৰণ মানে কি তাত এলাও নাই তো তাৰ মাজেদি মই যিখিনি পাৰিছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ তো আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব বুলি মোৰ আশা ৰাখিল আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু এটি কমেণ্ট কৰি দিব আৰু মোৰ এই বিচাৰ যদি অফিচিয়েল মোৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পায় আৰু আকৌ লগ পাম এটি ধামাকা ভ্লগৰ সৈতে তেতিয়ালৈকে বাই বাই